আজি এই শুভ লগ্নৰ মহেন্দ্ৰ স্থানত দুয়োকে কংসৰ হিয়া ভৰা আশীৰ্বাদ যাচিলো। বৃবা যদিও দেৱতাৰ নিবন্ধ তথাপিতো উপযুক্ত তোৰ হাতত কৰি সমৰ্পণ এই কংসই লভিছে আজি অপাৰ আনন্দ। তাকেই মই কৰিছো কামনা। ধন্য আজি মথুৰাপুৰী, ধন্য আজি মথুৰাৰ ৰাজন সুসজ্জিত ৰথে কৰি আৰোহণ শুভক্ষণে যাত্ৰা কৰা দুয়ো নিষ্কিন তালকেতো আছেনে প্ৰস্তুত হৈ ৰথ দৈৱকীৰ বিদায়ৰ বাবে? আছে মহাৰাজ, প্ৰস্তুত হৈ আছে সিংহদ্বাৰত কেৱল মাত্ৰ আপোনাৰ আজ্ঞাৰ প্ৰয়োজন। মহাসমাৰোহ উৎপত্ত সপোন পাহৰা হৈ আজি মুখ্য কংস তাই সেই দৈৱকীৰ সৰ্বজাত অষ্টম সন্তানে দুখ শংখ দুখ আজি সংসাৰ নৱলীলাপনে মৰণৰ দিনটোৰ তুৰন্ত ফুল চমু চাপি আহে ধীৰে ধীৰে তাৰে আজি অপূৰ্ব সূচনা।
তাকে পাইছে और स्नेहर भक्ति दैवकी भविष्य भाग्यलिपि हरिणारे मोर कानपति झिमिलन बांधुलेरे मैं बांधिलो मिलने स्पष्ट भावे करिছে प्रकाश हसिले कंखर Yes,